লগতে পঢ়িলোঁ কোনোদিন তাইক কেতিয়াও কাকো এটা বেয়াকৈ কৈ পোৱা নাছিল কেতিয়াও কাক তই কিয় এইটো কাম কৰিছ বা তই কেলে এনেকুৱা বা তাই কেতিয়াও কাকো টানকৈ কোনোদিন কথা কোৱা নাছিল আজি সেইজনী ছোৱালীক আজি হেৰুৱাবলৈ পাইছোঁ আজি মহাবিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলে আচলতে ছাত্ৰী নহয় এজনী যি হেৰুৱাইছে আমি আচলতে মই বুজাব পৰা নাই এইটো বিষয়ে কিমান বেছি কষ্ট পাইছোঁ আৰু তেওঁলোকৰ ঘৰখনক আচলতে তেওঁলোকৰ মাক বাপেকৰ কি অৱস্থা হৈছে আজি মহাবিদ্যালয়ত এইটো পৰিৱেশ সৃষ্টি হৈছে কিন্তু আজি জন্মৰ পৰা এজনী মাকে নিজৰ ছোৱালীজনীক আজি পানীকেচৰ পৰা তুলি তুলি আজি এইটো পৰ্যায় পোৱাইছিলি কিন্তু আজি মাক বাপেকে তাই প্ৰতিষ্ঠা হোৱা দেখিব নোৱাৰিলে তাই জীৱন যুদ্ধত আগুৱাই যাবলৈ যিখিনি সপোন দেখিছিল সেইখিনি সপোন তাই ভাগি গ'ল মাক বাপেকৰ কিমান চাগে ভাগি পৰিছে সেইটো তেওঁলোকে বুজি পাব আৰু এই মহাবিদ্যালয় গ্ৰন্থাগাৰত কৰ্মৰত ৰিণ্টু শৰ্মাৰ নামৰ সেই কাল্পনিকজনক আমি তাৎক্ষণিকভাৱে দৃষ্টিমূলক শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ তেওঁ যাতে আকৌ 2 মাহ বা 3 মাহৰ পিছত ওলাই আহি কাৰাগাৰৰ পৰা ওলাই আহি আমাৰ লগত বা আমাৰ মহাবিদ্যালয়খনৰ লগত কিবা অনিষ্ট কৰিবলৈ চেষ্টা কৰিব নোৱাৰে গতিকে যাৱজ্জীৱন কাৰাদণ্ড নহয় তেওঁক আমি ফাঁচি হোৱাটো বিচাৰোঁ ভাষা নাই বুজাবলৈ কি বুলি ক'ম এইখন মহাবিদ্যালয় আমাৰ সপোন আশা ভৰসা সকলো এইখন মহাবিদ্যালয়ত আমি পঢ়িব আহিছোঁ আৰু তাইও ইমান সহজ সৰল ছোৱালী আছিলে আজিলৈকে কাকো এষাৰ ডাঙৰকৈ কৈ পোৱা নাই মেমহঁতক ছাৰহঁতক ইমান সন্মান কৰে আমি হোষ্টেলত একেলগতে থাকোঁ আমাক ইমান সহায় কৰে কাৰোবাৰ গা বেয়া হ'লেও তাই গৈ ইমান কেয়াৰ লয় তাই আৰু সেনেকুৱা এজনী ছোৱালী নোহোৱা হৈ যোৱাটো আমি মানে ইমানেই দুখ লাগিছে যে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু সিহঁতৰ ঘৰখনে এজনী ছোৱালী হেৰুৱাইছে একেবাৰে নুমলীয়া যিজনী হেৰুৱাইছে কেনেকুৱা অনুভৱ হ'ব পাৰে আপোনালোকে নিজে ভাবিব পাৰে আৰু সেই ৰিণ্টু শৰ্মা নামৰ সেই ব্যক্তিজনক আচলতে তেওঁ মানুহে নহয় আৰু তেওঁ ক'বলৈ ভাষাই নাই আৰু তেওঁ যাৱজ্জীৱন কাৰাদণ্ড নহয় তাইক আমি ফাঁচি হোৱাটো বিচাৰোঁ আৰু অতি শীঘ্ৰে তেওঁ যদি ফাঁচি দিব নোৱাৰে তেনেহ'লে পাব্লিকৰ হাতত তেওঁক গতাই দিয়ক বুলি আমি অনুৰোধ কৰিছোঁ যাতে আমি তেওঁক নোহোৱা কৰিব পাৰোঁ আৰু হয় তাইৰ লগত মই সেইদিনা আমাৰ পৰীক্ষা আছিলে আমাৰ মেজৰ পৰীক্ষা আছিলে আৰু সেইদিনাই মই তাইক লগ পাইছিলোঁ আৰু পৰীক্ষা দিওঁতেও আমি লগ পাইছোঁ হাঁহি মাতি পৰীক্ষা দি ঘৰলৈ উভতাৰ সময়ত তাই যেতিয়া সেই কাণ্ডটো হৈছিলে তেতিয়া তাৰ আগমুহূৰ্ত 10 মিনিটৰ আগলৈকে মই তাইৰ লগতে আছিলোঁ তাই ঘৰলৈ যোৱাৰ আমি ৰুমলৈ গৈ আছিলোঁ আৰু তাইও ঘৰলৈ গৈছিলে আৰু সেই তেতিয়াই এই ঘটনাটো হোৱা বুলি গম পাই আমি ততালিকে তাইৰ ওচৰলৈ গৈছোঁ কিন্তু নাই তাই এষাৰ মাতো নাপালোঁ আৰু তাই সিদিনা বহুত ভোকত আছিলে আৰু তাই একো নোখোৱাকৈ তাই আমাৰ মাজৰ পৰা এতিয়া হেৰাই গ'ল তাই বৰ মৰম লগাকৈ মাতে তাই মিঠা মাতটো তাই কবিতা বৰ সুন্দৰকৈ পঢ়ে আপোনালোকে হয়তো শুনিব পাইছে তাই বৰ ধুনীয়াকৈ কবিতা পঢ়ে আৰু আমি সকলোৱে তাই মমতাৰ চিঠি কবিতাটো কেতিয়াও শুনিবলৈ নাপাম আৰু সেই কবিতাটোৰ যি সুৰ তাই থুনুক মাতটোৰে যেনেকৈ তাই কবিতা পাঠ কৰে সেই কবিতা পাঠ আমি কেতিয়াও শুনিবলৈ নাপাওঁ আৰু সেই কথাখিনি আমাক বহুত আঘাত দিছে